নমস্কাৰ, মই দিগন্ত বৰা অসমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ প্ৰেৰণা ইউটিউব চেনেললৈ। আমি পোনপ্ৰথমবাৰলৈ উপস্থিত হৈছোঁ এখন ঐতিহাসিক ঠাইত, অসমৰ শ শ পুৰণি ধৰ্মৰ লগত জড়িত থকা এক মহত্ব থকা ঠাইত, য'ত 1601 খ্ৰীষ্টাব্দত স্থাপিত হৈছিলে কলীয়া গোসাঁই নামেৰে এখন সত্ৰ, এখন থান, য'ত একেলগে আছে বাবা ধামৰ লগতে গদাপানীৰ কিছু আৱাস। অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ নিচেই নিলগত থকা এখন ভিতৰুৱা অঞ্চলত আমি উপস্থিত হৈছোঁ। আমি মাথো ক্ষুদ্ৰতম প্ৰয়াসহে কৰিছোঁ আপোনালোকক জনাবলৈ, আৰু এই বিষয়ে আমি বহুতো কথা শুনি আহিছোঁ আৰু বহুতো কথা নাজানিবও পাৰোঁ আৰু ভুলে শুদ্ধই জানি আহিছোঁ। তাৰ বাবে আমি আজি বিশেষভাৱে ইয়াৰ মহত্ব কি, কলীয়া গোসাঁই থানখনৰ মহত্ব কি, তাৰ বিষয়ে আমি যাবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম। আহক আমাৰ লগত, আমি ভিতৰলৈ সোমাই যাওঁ। হয়, আমি এতিয়া ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ আৰু ইয়াতে আছে আমাৰ হৰি মন্দিৰ ভাগ। দিনে ৰাতি অহৰহ কষ্টৰ সমভাগে পৰিচালনা কৰা বাপজনা কৰিলে। বাপজনাৰ পৰা আমি কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। হয়, কওকচোন আপোনাৰ নাম আৰু ঠিকনা, আপোনাৰ ইয়াৰ জন্মগ্ৰহণৰ আৰু মহত্ব কি ইয়াৰ ঠাইডোখৰৰ? মোৰ নাম মনীষ গোস্বামী আৰু ইয়াৰ প্ৰতিষ্ঠা কৰিছে মাধৱানন্দ দেৱে। তেখেতৰ জন্ম মই জনাত কলিয়াবৰ বালি সত্ৰৰ পৰা তেওঁ জন্মগ্ৰহণ কৰি তাৰপিছত তেখেতে আহি পেলাই ইয়াতে এই কলীয়া গোসাঁই ভাগ তেওঁ সপোনত পাই পেলাই কলীয়া গোসাঁই নামেৰে প্ৰতিষ্ঠা কৰিলে 1601 চনত। এয়া আমাৰ বংশগত, মই বংশানুক্ৰমে এই ভাগৰ মই আজি পৰিচালনা কৰি আছোঁ। মোৰ পিতা আছিলে দুৰ্গাবল্লভ গোস্বামী, তেখেতৰ পিছৰ পৰা আজি 11 বছৰৰে মই পৰিচালনা কৰি আছোঁ। আৰু আপোনাৰ এই ভাগত আজি আপোনাৰ বহুত দূৰ দূৰণি যাত্ৰী আহে, বহুত দূৰ দূৰৰ পৰা আপোনাৰ ভক্তগণ আহি পেলাই আপোনাৰ পূজা পাৰ্বণ চলি আছে। আমাৰ ইয়াত 3 প্ৰসং হয়, পুৱাৰ প্ৰসং, দুপৰীয়াৰ প্ৰসং আৰু গধূলি প্ৰসং। এই 3 প্ৰসং আপোনাৰ অহৰহ চলি আছে। আৰু ইয়াত আপোনাৰ মই থাকোঁ, তাৰ উপৰি মই পুৱাৰ ভাগ, দুপৰীয়াৰ ভাগ, আৰু তাৰ উপৰি আমাৰ এজন নাম লগোৱাও আছে, তেখেতেও দুপৰীয়া ভাগৰ নামভাগ তেখেতে ধৰে। আৰু তেনেকৈ আপোনাৰ ভকত বৈষ্ণৱৰ যি সেৱা সৎকাৰৰ এই দক্ষিণা অৰিহণা, সেই তাৰ ওপৰতে এই ভাগ পৰিচালনা হৈ আছে, সেই তেনেকেই চলি আছে। হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ, ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত আপুনি অকলেই নে আপোনাৰ লগত আৰু কোনোবা দুই এজন আছে? হয়, আছে। পৰিচালনা লগত আপোনাৰ আমাৰ এই কৰ্মকৰ্তাটো আপোনাৰ বেলেগ যিখিনি কৰ্মকৰ্তা, সেই কৰ্মকৰ্তাকেইজন আছে আপোনাৰ 6জন ভকত বৈষ্ণৱ। ইয়াত ভকত আছে 6জনকৈ। তেওঁলোকৰ ঠাই মোচাৰ কাৰণে বেলেগকৈ মানুহ আছে। আপোনাৰ নাম লগোৱা এজন আছে, তাৰপিছত আপোনাৰ প্ৰসাদ বিতৰণৰ কাৰণে 3জন আছে। আৰু তাৰপিছত আপোনাৰ এই পৰিচালনা ভাগ সম্পূৰ্ণ ৰূপত সত্ৰৰ অধিকাৰৰ ঘৰৰ পৰাই হৈ আছে। এয়া আপোনাৰ ইয়াত যি বছৰেকীয়া প্ৰতি বছৰত আপোনাৰ অখণ্ড ভাগৱত হয়, সেয়াও আপোনাৰ তেওঁলোকৰ এই ভক্তগণৰ দান দক্ষিণাৰ ওপৰতেই। তাৰ কোনো ধৰণৰ ইয়াত আজিলৈকে ধৰক আপোনাৰ ৰিচিপ্ট বুক বা তেনেকুৱা চান্দা বৰঙণি আজিলৈকে এই কলীয়া গোসাঁই নামত তোলা হোৱা নাই। তাৰ উপৰি আপোনাৰ ইয়াত চৰকাৰী অনুদান আজিলৈকে কোনো ধৰণৰ অহা নাই। হয় হয়, আমি দেখিবলৈ পাইছোঁ আৰু শুনিবলৈও পাইছোঁ, অসমত এনেকুৱা এখন থান আছে যাত আমি কোনেও নাজানে যে কলীয়া গোসাঁই থান এখন তেজপুৰৰ নিলগত আছে বুলি। ইয়াৰ পৰিচালনা আপোনালোকে বহুত দুখে কষ্ট কৰি আছে। ইয়াৰ মহত্ব কি যে আমি লোন দান দি পেলাই আমি ইয়াত সেৱা আগবঢ়াওঁ? ইয়াৰ মহত্ব কিনো? আপোনাৰ ইয়াত ৰাইজৰ অতি বিশ্বাস। আজি বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ আপোনাৰ লোন দিবলৈ আহে। আপোনাৰ চৰ্ম ৰোগৰ
মানে বিশেষকৈ চৰ্ম ৰোগৰ কাৰণে আপোনাৰ ইয়াত লোনদান কৰে যেনে আচিনা বা আপোনাৰ যিকোনো চৰ্ম ৰোগত আহি পেলাই বা তাৰ পিছৰি আপোনাৰ যদি কাৰোবাৰ বিবাহত বাধা কাৰোবাৰ বহু বছৰ ল'ৰা ছোৱালী হোৱা নাই সেই অনুপাতেও আহি পেলাই ইয়াত লোনদানটো কৰে আৰু সেইটো আপোনাৰ খুব ফলৱৰ্তী খুব ফল পাইছে বহুত ৰাইজে সেইটো বিশ্বাস কৰে আৰু সেই অনুপাতে আজি তেনেকৈ ইয়াত চলি আছে আৰু নিমখ লোনদানটো খুব বেছিকৈ হয় আৰু এটা কথা কলীয়া গোঁসাই নামভাগ হয় কোনে কেনেকৈ আৰু কিহৰ বাবে দিয়া হৈছে কলীয়া গোঁসাই নামভাগ মই জনাত আপোনাৰ যেতিয়া প্ৰথম তেখেতে আপোনাৰ এই ভাগত তেখেতে জেগাভাগত এইটো অৰণ্য আছিলে 1600 একৰ কথা সেইটো সময়ত আপোনাৰ অৰণ্য থকাৰ সময়ত তেতিয়া তেখেত যেতিয়া আছিলে মই যেনেকৈ জানিছিলোঁ যেনেকৈ শুনিছোঁ আপোনাৰ তেওঁ আহি পেলাই ইয়াত থকা তেওঁ এজন মিচিং ভকত তেতিয়া মিচিং এজন চিকাৰী এজনে তেওঁক আহি পেলাই সুধিছিলে যে তই ইয়াত কি কাক ধ্যান কৰ কি কাক কোন আছে তোৰ ভগৱান কোন হয় তাত সেইদিনাখন ৰাতিয়ে তেখেতে সপোনত কলীয়া গোঁসাই বিগ্ৰহ বাঘ ভৰলীত তেখেতে আছে বুলি তেখেতে সপোনত পাইছিলে পাই পেলাই পিছদিনাখন তেখেতে ৰাইজ লৈ গৈ পেলাই গায়ন বায়ন লৈ গৈ আপোনাৰ ভৰলী নদীৰ পৰা কলীয়া গোঁসাইক আনি ইয়াত খুব বিগ্ৰহভাগ ক'লা কাৰণে কলীয়া গোঁসাই নামেৰে প্ৰতিষ্ঠা কৰিলে সঁচাকৈ বহুত মহত্ব আছে আৰু এটা কথা জানিব বিচাৰিছোঁ হৰি মন্দিৰ ভাগৰ বাহিৰৰ অংশত হয় কেইভাগ আকৌ মন্দিৰ দেখা পাইছোঁ হয় তাৰ কিছু কথা ক'ব নেকি আমাক এভাগ আপোনাৰ দৌল বুলি কয় এভাগ শয্যাঘৰ বুলি কয় এভাগ খৰম ঘৰ বুলি কয় আপোনাৰ তেখেতে এটা জেগাত খৰম থৈছিলে এজনে প্ৰতিষ্ঠাপকে এটা জেগাত তেওঁ আৰাম কৰিছিলে আৰু সেই যিভাগ আপোনাৰ আগলৈ আছে সেইভাগ দৌল বুলি যে কয় সেইভাগ যেতিয়া তেখেত অন্তৰ্ধান হৈছিলে তেখেত যেতিয়া অন্তৰ্ধান হৈছিলে তেখেত অন্তৰ্ধান হোৱাৰ এটা খুব কাহিনী আছে আপোনাৰ তেখেত অন্তৰ্ধান হৈছিলে তেখেতে অন্ন নলৈছিলে যোনে আপোনাৰ ইয়াত প্ৰতিষ্ঠা কৰিছিলে তেখেতে অন্ন নলৈছিলে তেখেতক আমি ভাত নোখোৱা দেও বুলি কওঁ হয় আমি ভাত নোখোৱা দেও বুলি কওঁ ভাত নোখোৱা দেও তেখেতে অন্ন নলৈছিলে অন্ন নোলোৱাত আমাৰ ভকত বৈষ্ণৱৰ ঘৰৰ পৰা প্ৰতিদিনে এটা ৰোজ আহিছিলে তেওঁৰ কাৰণে আজি যেনেকৈ আপোনাৰ ঘৰৰ পৰা আহিছে আজি ধৰক মোৰ ঘৰৰ পৰা আহিছে তেনেকৈ এটা ৰোজ আহিছিলে সেই ৰোজটো আপোনাৰ হাতী বৰবৰুৱা বুলি মই যদি মোৰ ভুল হোৱা নাই মানে মই শুনাত এইটো মই আগৰ মোৰ আইতাহঁতে মোৰ ককাহঁতে কৈ যোৱা হাতী বৰবৰুৱা বুলি এজন ব্যক্তিৰ সেইদিনাখন পাল আছিলে তেখেতে যেতিয়া আপোনাৰ সেই ভকতজনক পঠিয়ালে তেওঁৰ ভাগৰ ৰোজটো আনিবৰ কাৰণে তেতিয়া তেখেতে ক'লে যে নাই আলু কচু এইবোৰ মানে বৰাহে খায় গাহৰিয়ে খায় এইবোৰতো আৰু হেৰিয়ে মানুহে নাখায় এইবোৰ বস্তু মই নিদিওঁ এইবোৰ বস্তু দিব নালাগে হেনতেন কিবা কিবি কৈ পেলাই তেখেতে গালি খপনি পাৰি পঠিয়াই দিলে তাৰপিছত তেখেতে গোঁসাইক আহি পেলাই কওঁতে গোঁসায়ে তেতিয়া ক'লে যে তুমি আকৌ এবাৰ যোৱাচোন বাৰু তেওঁ চলি তেওঁ গ'লে তেওঁ তোমাক দিব এইবাৰ পিছৰবাৰ যাওঁতেও তেতিয়া তেওঁ কি কৰিলে ভকতজনক দুকোপ এডাল এচাৰিৰে দুকোপ তেওঁক প্ৰহাৰ কৰিলে তো প্ৰহাৰ কৰাৰ লগত গোঁসাইৰ গাত সেই বস্তুটো চিন দুটা উঠি গ'ল সেইফালে ভকতৰ গাত প্ৰহাৰ কৰিছে এইফালে গোঁসাইৰ গাত সেই বস্তুকেইটা উঠি গ'ল তো উঠি যোৱাত আপোনাৰ তেতিয়া তেওঁতো গম পালেই তেতিয়া আহি পেলাই তেখেতে ক'লে যে প্ৰভু এনেকুৱা কথা তেতিয়া ক'লে মই গম পালোঁ হ'ব দিয়া তেওঁক ঈশ্বৰে দেখা দিব তো ঠিক তেনেকৈ কোৱাৰ তাৰ অলপ দিনৰ পিছত তেখেতক মানে বেমাৰে ব্যাধিয়ে দেখা দিয়াৰ পিছত তেখেতৰ জীয়া গাতে পোক দিছিলে তেওঁ নিজৰ গাতে হয় যিজন ভকতে আপোনাৰ তেওঁ কোবাই পেলাই পঠিয়াইছিলে হাতী বৰবৰুৱা বুলি কয় তেখেতক তেনেকৈ তেনেকুৱা তেওঁ খুব অসুখত পৰাত খুব টান হৈ যোৱাত তেতিয়া আহি পেলাই তেওঁ গোঁসাইক দেখা কৰিম বুলি আপোনাৰ এডোলা সোণ এডোলা ৰূপ অজস্ৰ সম্পত্তি অজস্ৰ ধন সম্পত্তিৰে তেখেতক দেখা কৰিব আহিছিলে তেখেতে সেইদিনাখনেই তেখেতক দেখা নকৰোঁ বুলি অন্তৰ্ধান হৈছিলে হয় সেইদিনাখনৰ পৰা মই তেখেতক লগ নধৰোঁ বা তেখেতক দেখা নকৰোঁ বুলি তেখেতে অন্তৰ্ধান হৈছিলে লোলৰ এভাগ শৰাই দিয়া হয় প্ৰতি বছৰে আমাৰ সত্ৰৰ পৰাও শৰাই দিয়া হয় আৰু ভকত বৈষ্ণৱ ওচৰৰ ভকতসকলেও আপোনাৰ দললৈ শৰাই আনে দলৰ শৰাই ভাগত লাগে আপোনাৰ চাউল ঘিউ মৌ জালুক জনি আৰু আপোনাৰ এৱা গাখীৰ
এই কেপত বস্তু দি পেলাই আমাৰ ভিতৰতে উৰল আছে, উৰলত সেই পিঠাগুড়ি খুন্দি পেলাই আপোনাৰ সেই শৰাইভাগ দৌললৈ আগ কৰে। আৰু এটা কথা জানিব বিচাৰিছোঁ, ওচৰতে এখন বাবা ধাম আছে। হয়, ইয়াৰ আপোনাৰ এইভাগ আচলতে এতিয়ালৈকে তেওঁ কমপ্লিট মানে হৈ নাই উঠা যে, এইটো হৈ নুঠাৰ কাৰণ মই বুজি নাপাওঁ। কিন্তু আমাৰ মানে কি আগত মোক কৈছে, মোৰ ককা আইতাহঁতে কৈছিল যে আমাৰ পূৰ্বয়ো এই ভাগক পূজা কৰি গৈছে, এই ভাগত আপোনাৰ ধূপ ধূনা জ্বলাই গৈছে। কিন্তু আমাৰ ইয়াত শিৱৰাত্ৰি নহয় আপোনাৰ মানে শিৱৰ তেনেকৈ যেনেকৈ শিৱৰ মানে যেনেকৈ কৃষ্ণ জন্মাষ্টমীটো হয়, ঠিক তেনেকৈ শিৱৰাত্ৰি নহয়। কিন্তু আমাৰ শিৱৰ স্থানকণ আছে, সেই স্থানকণত আমাৰ পূৰ্বয়ো পূজা কৰি আহিছে, ময়ো তেনেকৈ ধূপ ধূনা লগাই আহিছোঁ। সেই ভাগ তেনেকৈ প্ৰতিষ্ঠা আগৰ পৰাই প্ৰতিষ্ঠা আছে। হয় হয়, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়ে জনাৰ বাবে অসমবাসীক।